এইমাত্ৰ মানে মোৰ ইউটিউব ষ্টুডিঅ'টো চেক কৰি আছিলোঁ। চেক কৰি থাকোঁতে মই গম পালোঁ যে মোৰ ইউটিউবত প্ৰায় 45 নহয় $46 টকা ইউটিউবত সোমাইছে। মই বহুদিন চেক কৰা নাছিলোঁ মানে সময় পোৱা নাছিলোঁ, চোৱাও নাছিলোঁ, মানে ইউটিউবৰ ফালে পিঠি দিয়া গৈছিল। কিন্তু মই আজি হঠাৎ মনত পৰি চেকিং কৰি চালোঁ। চেকিং কৰি চাই পেলাই দেখোঁ যে প্ৰায় 45 বা $46 ইমানমান সোমাইছে। মই স্ক্ৰীনশ্বটটো আপোনালোকক স্ক্ৰীনত তুলি দিম। চাই ভাল লাগিল। ভাবিছিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই বা ভিডিঅ' কৰাৰ সময়ো পোৱা নাই। তথাপিও আজি এটা সকলো কামৰ পৰা অব্যাহতি লৈ হ'লে আজি ভিডিঅ' এটা কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকক। ভিডিঅ' কৰিম মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ নদীৰ পাৰৰ পৰা। মই যিমানবিলাক ভিডিঅ' কৰিছোঁ আজিলৈকে সকলোখিনি ভিডিঅ' প্ৰায় মেক্সিমাম ভিডিঅ' মই পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। মই পথাৰৰ লগত মই আগতে কৈছোঁ মোৰ এক নিবিড় সম্পৰ্ক আছে, গতিকে মই বেছিভাগ ভিডিঅ' পথাৰৰ পৰা আৰম্ভ কৰোঁ। এয়া চাব পাৰে আপোনালোকে, মোৰ সন্মুখতে এটা নদী আছে, নদী নহয় আচলতে এইটো জান। এই পৰিৱেশটো ভাল লাগে, সেইকাৰণে মই নদীৰ পাৰত বা পথাৰৰ মাজে মাজে বাৰে আহি থাকোঁ। হে গাইছ, মানে ইউটিউবত ভিডিঅ' বনাব পাৰি, কিন্তু ভিডিঅ' বনোৱাৰ কাৰণে ভাল কোৱালিটিৰ কেমেৰা লাগে, যিটো মোৰ নাই, বা ভাল কণ্টেণ্ট লাগে, ভাল কণ্টেণ্ট দিবও পৰা নাই, বা এনেকুৱা বৰ্তমান ক'তো যাব পৰা নাই, সেইকাৰণে ভাল কণ্টেণ্ট দিব পৰা নাই। কিন্তু মই এটা চেলেঞ্জ কৰিম বুলি ভাবিছিলোঁ, মানে আগন্তুক 30 দিন নন ষ্টপ মই ভিডিঅ' দিম। প্ৰত্যেক দিনে একোটা ভিডিঅ' দিম, আৰু ভিডিঅ'কেইটা একেবাৰে ভাল কৰিবলৈ চেষ্টা কৰিম, ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। এইটো মোৰ কাৰণে এটা ভাল চেলেঞ্জ হ'ব, মোৰ ইউটিউবটোৰ কাৰণেও ভাল হ'ব। যিহেতু প্ৰায় $45-46 মান সোমাইছে, মই চেষ্টা কৰিম ইউটিউবত কিবা যদি অলপমান গ্ৰ' কৰিব পাৰোঁ। গাইজ, ইউটিউবত ভাইৰেল হ'বৰ কাৰণে এটা বস্তুই লাগিব, সেইটো বস্তু হ'ল ভাল কণ্টেণ্ট, হয় না গাইনে? ভাল কণ্টেণ্ট ক'ত পায় ন? ক'ত পায়? ভাল কণ্টেণ্ট ক'ত পায়? নাজানো নেকি? ভাল কণ্টেণ্ট ক'ত পায়? ইউটিউবত পায় নেকি? পায়। ক'ত পায়? ভাল কণ্টেণ্ট ক'ত পায়? মই ভাল কণ্টেণ্ট বিচাৰি পোৱা নাই, বিচাৰি আছোঁ, ভাল কণ্টেণ্ট বিচাৰি আছোঁ, ভাল কণ্টেণ্ট দিম আপোনালোকৰ ওচৰত। আপোনালোকে কেৱল মোক অলপ মৰম কৰিব, আশীৰ্বাদ দিব, ভিডিঅ'বিলাক চাই দিব। গাইজ, মই এতিয়া যাই আছোঁ, মানে এটা ফুল দেখা পাইছিলোঁ। মই পথাৰত অলপ আগতে গৈছিলোঁ, যাওঁতে মই এটা ফুল এটা দেখা পাইছোঁ। ফুলটো কি ফুল মই ধৰিব পৰা নাই। আপোনালোকক দেখুৱাই আছে কি ফুল, মই সেইটো গুগলত মাৰি চাম আৰু আপোনালোকক ক'ম। আপোনালোকে এই ফুলটো আগতে দেখিছিল নে নাই সেইটো ক'ব নোৱাৰো, মই আপোনালোকক দেখুৱাইছোঁ, তাৰ কাৰণে যায়। গাইজ, মোৰ লগত আছে এইটো পেদা ডাঙৰি আছে, ইয়াৰ লগত আছোঁ। আমি আজি এক্সপ্ল'ৰ কৰিম কি ফুল গোটেইখিনি কৈ আছোঁ। ইয়াৰ বহুত ডাঙৰ কাহিনী এটা আছে, মই আপোনালোকক এই কাহিনীটো পিছত ক'ম, আজি নকওঁ। ভিডিঅ'টো চাই থাককচোন। দাদাই তাৰ আচলতে এইটো জোকৰ নাম, সেইকাৰণে সি এনেকৈ কৈছে। আজি পৰীক্ষা নাই নেকি? পৰীক্ষা নাই? পৰীক্ষা কোনদিনা আছে? আৰু কালি আছে। কেনে পঢ়া পাতি কেনে চলিছে পিছে? খাইছে গম পাইছি নে? আৰু কিমান পঢ়া আগবাছি হাঁহিতে গম পাই। পথাৰ আহি পালোঁ, পথাৰত নামি গ'লোঁ, অলপ যাব লাগিব। যোৱাৰ পাছত সেই ফুলটো আছে, কি ফুল মই ধৰিব পৰা নাই গাইজ। মই চব চাম, ইউটিউবত মাৰি চাম, ইউটিউবত নাপালে গুগলত মাৰি চাম, কি ফুল সেইটো কৈ আছোঁ। আপোনালোকে দেখিছেনে এই যি ফুলগিলা দেখিছে, এই ফুলগিলা কি ফুল মই ধৰিব পৰা নাই। মই ৰাতিপুৱা পথাৰত আছিলোঁ আহোঁতে এই ফুলকেইটা দেখা পাইছোঁ, যে কি ফুল মই মানে কি আচৰিত হৈছোঁ জানেনে। মানে মই বিজি আমাই খেলাওঁতে এই ফুল এনেকুৱা ধৰণৰ ফুল থকা মই এটা জেগা দেখিছোঁ। জেগাটোৰ একজেক্ট নামটো মই নাজানো, মই বিজি আমাইত দেখিছোঁ, কিন্তু দেখি হ'লে মই কিবা এটা ভাল লাগি গ'ল। সেইকাৰণে মই বোলো ভিডিঅ' এটা কৰি হ'লে গাইজহঁতকো দেখাওঁ। গাইজ চাব পাৰে কি সুন্দৰ ফুল, কিন্তু মোৰ কেমেৰাত কিমান ভালকৈ ধৰা পৰিছে গম নাপাওঁ, কিন্তু চাব পাৰে এইফালে কিমান ফুল আছে এই চাৰিভাগে, সুন্দৰ ফুল। আৰু চেণ্টটো ধুনীয়া চেণ্ট ওলাইছে চাব পাৰে। আৰু ইয়াত কি পৰিছে, মৌ আহিছে চাব পাৰে আপোনালোকে। গাইজ, এই ফুলটোৰ নাম কি বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। তাৰ আগতে মই চাই আছোঁ, গুগলত চাই পেলাই আপোনালোকক কৈ আছোঁ। গাইজ, এইখন হ'ল পথাৰ। এই পথাৰখন চাব পাৰে আপোনালোকে। এই পথাৰখন বোধহয় মই আগতে দেখুৱাইছিলোঁ। এই পথাৰৰ মাজতে এই ফুলবিলাক আছে, চাব পাৰে আপোনালোকে। মই ফুলবিলাকৰ হিষ্ট্ৰী মই গম পালোঁ।
গাইছ মই এই ফুলটোৰ মাজে মাজে আছোঁ এই ফুলটোৰ হিষ্ট্ৰী মই গম পালোঁ ফুলটোৰ হিষ্ট্ৰী মানে এইটো কি জানেনে এইটো হ'ল আচলতে একুৰিয়াম প্লাণ্ট এই ফুলটোৰ নাম ৰোতালা বুলি কয় ৰোতালা এইটো একুৰিয়ামত সাধাৰণতে চাজে থবৰ কাৰণে এই ফুলটো তাৰমানে সেই কৰে আৰু প্লান কৰে আপোনালোকক আজি এইখিনি দেখুৱালোঁ ভাল লাগিল মানে ময়ো জানা নাছিলোঁ মই নিজে গম পাই খালে খুব ভাল লাগিল আপোনালোককো দেখুৱালোঁ ঠিক আছে আজি এইখিনি আছিল এইটো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু কালিৰ পৰা ভাল ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম ইনফৰ্মেটিভ ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম বাই বাই আজিৰ কাৰণে বাই বাই